পৰা অহা অৰ্থ বা বিত্ত তাৰে নিশ্চয় এখন সংসাৰ জকমকীয়াকৈ নচলে। ৰাজুৱে আকৌ সৃষ্টিশীল অনুভৱ এটা লৈ ইয়াত স্কুলৰ কথা চিন্তা কৰিছিল। সৃষ্টিশীল অনুভৱ সৃষ্টি কৰিব লাগে, যিদৰে মাকে সন্তান সৃষ্টি কৰে। 9 মাহ, 10 মাহ, 11 মাহ, 8 মাহ, সেইটো প্ৰশ্ন আমাৰ নহয়। আমি জানো কিমান দিন তেওঁৰ পেটত সন্তানক লৈ থাকে, সেইটো আমি জানো, অনুভৱ কৰোঁ। সিমান দিন, যিমান দিনলৈকে সন্তানটো বাহিৰৰ পৃথিৱীখনৰ সৈতে খাপ খাব পৰাকৈ পূৰঠ হৈ নুঠে। কাৰোবাৰ 7 মাহত হয়, কাৰোবাৰ 8 মাহত হয়, কাৰোবাৰ 9 মাহত হয়, কাৰোবাৰ 10 মাহত হয়। যিয়েই নহওক, পৃথিৱীখনৰ সৈতে চিনাকি কৰি দিয়াৰ আগতে সেই সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰে এগৰাকী মাকে। লালমাটি জাতীয় বিদ্যালয় সেই ক্ষেত্ৰত এইটো অঞ্চলৰ বাবে এগৰাকী মাতৃৰ বাহিৰে একো নহয়। যিগৰাকী মাতৃয়ে কৰ্মময় জীৱনৰ বিশাল সংগ্ৰামী কৰ্মময় জীৱনৰ সৈতে খাপ খাব পৰাকৈ নিজৰ সন্তানক পূৰঠ কৰি তোলাত অৰিহণা যোগায়। আৰু সেই অৰিহণা যোগায় ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলে। ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক মাতৃৰ দৰে মৰম কৰে। তেওঁলোকে আশা কৰে শীতলৰ দৰে ল'ৰাই ভাল ৰিজাল্ট কৰিলে শিক্ষকৰ শিক্ষয়িত্ৰীৰ চকুত চকু পানী ওলায়। যেতিয়া সন্তানক ভিতৰত জন্ম দিয়ে, কথাবোৰ বেয়া লাগিছে নেকি বাৰু? বেয়া লাগিছে? যেতিয়া সন্তানক হস্পিটেলৰ ভিতৰত মাকে জন্ম দিয়ে, ধৰা হ'ল চিজাৰিয়ান হৈ গৈছে, বাচ্চাটোৱে কান্দিছে। বাচ্চা জন্ম হোৱাৰ আগলৈকে সেইগৰাকী নাৰী, যিগৰাকীয়ে বাচ্চা জন্ম দিব, তেওঁৰ সৈতে জড়িত মানুহবিলাক কোন আছে? তেওঁৰ সৈতে জড়িত মানুহবিলাক তেওঁৰ গিৰিয়েক, কোনোবাই স্বামী বুলি কয়, কোনোবাই হাজবেণ্ড বুলি কয়। তেওঁৰ গিৰিয়েক বাহিৰত থাকে, তেওঁৰ ভাই বন্ধু, মাতা পিতা, ভনী, ভাগিনী, মামা, অনেক আত্মীয় বাহিৰত থাকে, বা তেওঁলোকক ভাল পোৱা কোনোবা বন্ধু বাহিৰত থাকে, আশা কৰি থাকে। এটা সুন্দৰ পৰিৱেশত মাতৃগৰাকীয়ে এটি সন্তান জন্ম দিয়ক, যি পৃথিৱীলৈ আহিব এক ভৱিষ্যতৰ সপোন লৈ, আৰু উদ্গীৱ হৈ থাকে, হে আল্লাহ, হে ঈশ্বৰ, হে ভগৱান, অ' গড প্লিজ, সুন্দৰ এটা পৰিৱেশত কোনো ধৰণৰ বাধা বিঘিনি নোহোৱাকৈ মাতৃগৰাকীক ৰক্ষা কৰি আমাক এটি সন্তান দিয়া। গোটেইবিলাক মানুহে একেদৰে ভাবে, কোনেও কাকো শিকাই নিদিয়ে কেনেকৈ ভগৱানক প্ৰাৰ্থনা কৰিব। কিন্তু যিটো মুহূৰ্তত বাচ্চাটোৱে কান্দি উঠে ভিতৰত, সেইখিনি মুহূৰ্ততে সকলো মানুহে পাহৰি যায় সেইগৰাকী মাতৃৰ কথা। কেৱল গানত ভাঙি থাকে শিশুটোৰ গান। ল'ৰা নে ছোৱালী সেইটোও ডাঙৰ কথা নহয়। শিশুটোৱে কান্দিছে, বিৰাট ভাল কথা, এই বাপেক হৈ গ'লি, যা মিঠাই হয়, তই নাচি পাই গ'লি, যা মিঠাই আন। ককাকৰ আইতাকৰ বন্ধু বান্ধৱীয়ে মিঠাই আনি বুলি ক'ব, দেউতাকৰ বন্ধু বান্ধৱীয়ে বাপেকক কীৰ্তি বাৰ গৌৰৱেৰে মিঠাই আনি বুলি ক'ব। আৰু তেওঁলোক দৌৰে, অলপ পিছত ঔষধ আনিবলৈ দৌৰি থকা বাপেক এবাৰ দৌৰে মিঠাই আনিবলৈ।